हेलो एवरीवन मैं ज्योति लाभ योर लाइफले आपलोक सकलोके पुनर्बार स्वागतम जनाइছোঁ और आजिर भिडिओत कि लै आइছোঁ निश्चय गम पाले आपलोके है ठीके देखिसे मैं टावांग ट्रिपर किछुमान मुहूर्त आपलोকৰ আগত शेयर কৰিম বুলি ভাবিছোঁ আৰু आसलते आमार যাত্ৰাটো কেতিয়াবাৰে আছিলে কেতিয়াবাই আমি গৈছিলোঁ কিন্তু কিছুমান পাৰ্সোনেল প্ৰবলেমৰ কাৰণে আপোনালোকৰ লগত আগবঢ়াব পৰা নাছিলোঁ আৰু আমি গৈছিলোঁ জানুৱাৰী 15 তাৰিখে 2021 জানুৱাৰী 15 তাৰিখে গৈছিলোঁ ভাবিলোঁ যে আৰু দেৰি কৰি নাথাকোঁ আপোনালোকৰ লগতো মই ক'ত ক'ত গৈছিলোঁ কেনেকুৱা ঠাইনো ফুৰিছিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু ভিডিঅ' বুলি কওঁতে মই সম্পূৰ্ণ জেগাবিলাক উঠাই আনিব পৰা নাই কাৰণ আমি বাইকত গৈছিলোঁ চবতছে ইণ্টাৰেষ্টিং কথা এইটো যে আমি বাইকত গৈছিলোঁ আৰু বাইকত মই এনেকৈ মোবাইলটো লৈ লৈ ভিডিঅ' কৰাটো মোৰ কাৰণে সম্ভৱ নাছিল আৰু বহুত ঠাণ্ডা আছিলে গ্ল'ভছ পিন্ধি আছিলোঁ ভিডিঅ'টো চালে গম পাবই আৰু কিমান মানে কষ্টত আপোনালোকৰ কাৰণে মোমেণ্টবিলাক কেপচাৰ কৰি আনিছোঁ বাৰু বেছি কথা নকওঁ গতিকে ব'লক আমাৰ ভিডিঅ'টোৰ লগতে আমাৰ যাত্ৰা আৰম্ভ কৰোঁ এতিয়া আছোঁ আমি বালিপাৰাত আৰু ঘৰৰ পৰা ওলাই আহোঁতে মোৰ ব্লগ কৰা নহ'লে কাৰণ মোৰ প্লেনে নাছিলে ব্লগ কৰাৰ কিন্তু মিষ্টাৰে কোৱাৰ কাৰণে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আৰু বলকচোন তেনেহ'লে আমি সেউজীয়াৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ কৰোঁ সৌ যে দূৰৰ পাহাৰটো দেখিছে একে শেষৰ পাহাৰটো ডাৱৰেৰে ঢাক খাই আছে দেখিছেনে সেই পাহাৰটো এনেকুৱা লাগিছে যেন অলপ দূৰ গ'লেই ডাৱৰখিনি চুব পাৰিম আৰু এইখিনি জেগা মেবি ভালুকপুং পাৰ হৈ টিপি বুলি কয় সেইখিনি জেগা নহ'লে টিপিও চাগে পাৰ হ'লোঁ দেই মই পাহৰি গৈছোঁ এতিয়া আৰু এতিয়া আমি বহুতো বেকা ৰাস্তা লগতে খলা বমা ৰাস্তা বাট কৰি বাই আহি বমডিলাৰ ওচৰ পাইছোঁহি আৰু বমডিলাৰ ওচৰ পাইছোঁহি মানে বমডিলা পালোহিয়ে ৰ'ব অকণমান ৰৈ দিয়ক এই গেটখনেই বমডিলালৈ ৱেলকাম কৰিছে গতিকে আমি বমডিলা পাই গ'লোহি সৰি এইখনে ডিষ্টাৰ্ব দি দিলোঁ মানে কৈ লওঁ ন তেতিয়াহে চাবলৈ ভাল পাব আমি বমডিলা পাৰ হৈ ঢেৰ জেগা আছে দেই মোৰ নামবিলাক একদম মনত নাই ডিৰাঙত ষ্টে কৰিছিলোঁ কিন্তু ডিৰাঙত মই ভিডিঅ' কৰিবলৈকে নহ'লে কাৰণ মোৰ একদম হাত কাটি অৱস্থা নাইকিয়া হৈ গৈছিলে কাৰণ মোৰ সোঁ হাতখনৰ তলুৱাৰ এটা প্ৰব্লেম হৈ আছিলে পুৰা মানে ঠাণ্ডা পালে কাটি তেজ ওলাই যায় তেনেকুৱা হৈ গৈছিলে আৰু আমাৰ আচলতে আমি ডিৰাঙত পাওঁতে বহুত সন্ধিয়া হৈ গ'ল সেইটো কাৰণে ভিডিঅ' কৰিবলৈ নহ'লে আৰু ৰাতিপুৱা যেতিয়া ওলাই আহিছিলোঁ তেতিয়াও মানে বহুত লৰালৰিকৈ ওলাই আহিলোঁ কাৰণ সবেই কৈছিলে যে তোমালোকে যদি আমি দেৰি কৰি থাকোঁ তেনেহ'লে আমি কুঁৱলী আৰু মানে স্ন' বেছি পাম কিন্তু
পায়ে গ'লোঁ চেঁচা পোৱাৰ আগে বহুত বৰফ পাইছিলোঁ বাৰু মই ডিৰাঙৰ কিছুমান ফটো ইয়াতে এনেকৈ লগাই দি দিম আপোনালোকে চাব পাৰিব বলক তেনেহ'লে আকৌ আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ বলক হাই কোৱা ক'ত আছোঁ ডিফেন্স লেণ্ড বুলি আছে নামটো কি আছিলে কি ৱাৰ মেমৰিয়েল আছিলে হা না এইখনে নীলাখন চোৱা নামটো মুখত নাই ফুটা নিয়মকাং ডুং নে কিবা এটা তেনেকৈ হয় আৰু চলো কিমান ষ্টেপ পাব একো নহয় আহি যাওক কৰি আছোঁ NYKAMDUNG সেইটো এই নামটো দেখাই দিওঁ কিমান এইখন মেপখন আৰু নামটো সেইটো নিয়কামডুং এইটো হৈছে এটা ৱাৰ মেমৰিয়েল আৰু ইয়াৰ নামটো হৈছে নিয়কামডুং মোৰ শুদ্ধ হৈছে নাই মই নাজানো প্ৰনাউন্সিয়েশ্যনটো ভুলো হ'ব পাৰে আৰু কোনোবাই যদি আপোনালোকে জানে তেনেহ'লে প্লিজ মোক কমেণ্ট কৰি জনাবচোন দেই মই উঠিম ফটো দেখিছে আমাক খুৰীৰ জোচ দেখিছে নাই দেখিছে আমি ক'বাতো থাকিলোঁ হয়নে আমি ক'বাতো থাকিলোঁ মোতকৈ বেছি ষ্ট্ৰং ফটো উঠাত বিজি মই উঠিম মজা মজা মানুহে এনেই ভয় কৰি থাকে ন সঁচাকৈ একোৱেই নাই ইমান ধুনীয়া আহল বহল ৰাস্তা JCB JCBহে আহিছে ডাম্পাৰে গৈ আছে দুখন একেলগে ইমান বহল হয়নে ব্লগটো ষ্টাৰ্টটো নকৰিলোৱে তেনেকৈ ব্লগ কৰি আছোঁ আকৌ কৰি দিব ষ্টাৰ্টত পাছত এটা এডিট কৰি প্ৰথম এই ভইচ অভাৰ কৰিম আৰু কিন্তু চব জেগা নুঠালোঁ এটা কাৰণে মানে হাত উলিয়াই ক'ব নোৱাৰোঁ মোৰ হাতৰ এটা প্ৰব্লেম হৈ আছে এই দেখিছেনে হাতটো আজিতো বহুতেই ভাল কালি কাটি গৈছে হাতটো সেইটো কাৰণে ভালকৈ ভিডিঅ' কৰিব পৰা নাই আৰু গ্ল'ভছ খুলিবলৈ সাহসে কৰিব পৰা নাই মানে গ্ল'ভছটো খুলি পেলাই কৰিবলৈ পিছল হৈ যায় যে নোৱাৰি আহা যাওঁ আৰু এতিয়া আকৌ মাজে মাজেহে দেখাই যাম সম্পূৰ্ণ দেখাব নোৱাৰিম চাগে কৈছোৱে নহয় প্ৰব্লেমটো ফটো উঠিবলৈ পাই ভিডিঅ' কৰিবলৈ চব পাহৰিলোঁ বেগ সেইটো বেগ গ্ল'ভছ ইয়াতে এৰিছোঁ আৰু হেলমেট চিনেমেটিক শ্বট লৈ আছে মিষ্টাৰে বিয়া পাতি লৈ কি লাগে জানপুৰী চিংগল ফটো মোক চিংগলকৈ কপি উঠাই দিয়াচোন সঁচাকৈ এই ভৰসা নাইকিয়া হৈছে কিন্তু মানুহটো হয় নহয় এইটো দিবাচোন কুকি কি হয়
কি হ'ল কি অঁ ফটো মই কিবা হ'ল নেকি এটা ফটো চাই দিয়ক মই নুখোলো আৰু ভিডিঅ' কৰি আছো এইফালে নদী নাই ন ৱাটাৰফলছ তাই যদি কয় ইমান লাখ টকা দিছে এবাৰ ন গা ধুই আগে কৃষ্ণ নাই নাই ভাই হেৰি মানে লাখ টকাটো লৈ 1 লাখ লৈ পেলাই 5 লাখ আকৌ হস্পিটেলত দিব লাগিব 1 কোটি দিলে পাৰি কিন্তু 1 কোটিত কিবা ক'ব যে হাৰ্ডিকেইডাল নাই আমনি পালে নেকি বাৰু আমনি পালে যদি বহুত 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 চৰি দেই আৰু আজিৰ ভিডিঅ'টো তেনেহ'লে ন্যাকমটুং ৱাৰ মেম'ৰিয়েল আৰু লগতে ঝৰ্ণাটোৰ সৈতে সামৰোঁ বুলি ভাবিছোঁ আৰু নেক্সট ব্লগত আহি আছে কেৱল বৰফ আৰু বৰফ তেনেহ'লে নেক্সট ভিডিঅ'টোলৈকে ষ্টে টিউন আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত 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 ধন্যবাদ